guys, welcome back to my channel Badshah this vlog. আজি আপোনালোকৰ ওচৰত মই বাদশাহ আজি আপোনালোকক মই দেখাম kopili ব্ৰিজ আৰু kopili নদীৰ ইমান পাৰিছে যে ব্ৰিজৰ সমান পানী হৈ গ'ল আৰু এই jamunamukh অঞ্চলত বানপানী হোৱাৰ সম্ভাৱনা আছে তো আপোনালোকক মই দেখাম ব্লগ ভিডিঅ' guys আমি এয়া jamunamukh kopili ব্রিজ ওচৰত লাইছো আৰু আপোনালোকক kopili ব্ৰিজখন দেখাম তো গাইজ এখন হল kopili ব্ৰিজ আৰু আমি kopili ব্ৰিজৰ ওপৰত উঠিছো আৰু গৈ আছো আৰু দেখিবলৈ পাইছো kopili ব্ৰিজখন বহুত ডাঙৰ আৰু বহুত ধুনীয়াকৈ ব্ৰিজখন বনাইছে এই ব্ৰিজখন বনোৱাৰ প্ৰায় 10 বছৰ মান হৈয়ে যাব এই ব্ৰিজখন বনোৱাৰ আৰু গাইজ এতিয়া আপোনালোকক মই দেখাম ব্ৰিজখনৰ ওপৰৰ পৰা নদীখন এই kopili নদীখন দেখিবলৈ পাইছে যেহেতু দেখিলে kopili নদীখন পুৰা বুঢ়া আছে পানীয়ে পুৰা ফুল হৈ আছে গাইজ আৰু এটা কথা যে মই এসপ্তাহ আগত এই kopili ব্ৰিজখনত আহিছো দেখিবলৈ পাইছো যে নদীখনত একেবাৰে পানী নাছিল একেবাৰে বাৰুচৰে আছিল একেবাৰে পানী নাছিল একেবাৰে শুকান বালুচৰ আছিল কিন্তু এসপ্তাহৰ পিছত আহি মই আজি দেখিবলৈ পাইছো মই একেবাৰে আচৰিত হৈ গ'ল যে ইমান পানী হৈ গ'ল এসপ্তাহৰ ভিতৰত ইমান পানী হৈ গ'ল তো ভাবকচোন কিমান বৰষুণ দিছে এসপ্তাহৰ ভিতৰত ইমান বৰষুণ দিছে নদীখন পুৰা ফুলে হৈ গ'ল দেখিবলৈ পাইছে পুৰা ফুল হৈ গ'ল নদীখন গাইজ আমি kopili ব্ৰিজখনৰ তললৈ গৈ আছো এই নদীখন আপোনালোকক দেখাম যেহেতু বহুত পানী হৈ গ'ল নদীখনত ইয়াত ফ্লাড হৈ গৈছে kopili ব্ৰিজখনৰ তলত আহিছো আৰু এইখন হ'ল kopili নদী আৰু দেখিবলৈ পাইছে এখন kopili নদী যেহেতু দেখিবলৈ ব্ৰিজৰ সমানে পানী হৈ গ'ল আৰু অকণমান বাকী আছে এই ব্ৰিজৰ সমানে পানী হৈ যাব যেহেতু বহুত পানী বাঢ়ি আছে বহুত কিটা চুইচ গেট এৰিছে সেইকাৰণে kopili নদীখন বহুত পানী ভৰি গ'ল আৰু দেখাম আপোনালোকক আৰু বেছি সময় নাই গাঁওবোৰ বুৰাই ল'ব গাঁওবোৰ পানীয়ে বুৰ হৈ যাব দেখাম ভিডিওটো ভাল লাগিলে লাইক কৰি দিব চেনেলটো সাবস্ক্ৰাইব কৰি দিব আৰু কাষত থকা বেল আইকনটো ক্লিক কৰি দিব আৰু নতুন এটা ভিডিঅ' লৈ